নমস্কাৰ বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা এনেকুৱা ব্লগ বনাবলৈ যাই আছোঁ। এইটো ব্লগ দেখিলে হয়তো আপোনালোকে লাইক নিশ্চয় কৰিব। দক আজি হৈছে শ্ৰমিক দিৱস 1 মে। আপোনালোকে জানে নিশ্চয়। মানে আপোনালোকে ভিডিঅ'টো পিছত পাব, কাৰণ আপলোড দিওঁতে দেৰি হৈ। আৰু গাইজ, শ্ৰমিক বুলি ক'লে অকল দুখীয়াকে নুবুজায় যে দুখীয়াই কাম কৰিছে, দুখীয়াই সেইটোৱে শ্ৰমিক নহয় গাইজ। শ্ৰমিক বুলি ক'লে চাকৰি কৰা মানুহকে বুজাব পাৰে, কিয়নো তেওঁলোকে বহুত কষ্ট কৰিয়ে ফল পাইছে আৰু তেওঁলোককো শ্ৰমিক বুলিয়ে ক'ব লাগিব, হয়নে নহয়? আৰু গাইজ, মই ৰাতিপুৱা মামাহঁতৰ তাত গৈছিলোঁ। মামাহঁতৰ তাতে যাওঁতে গাইজ কি দেখিলোঁ চাওক, ক্লিপটো মই দি দিছোঁ। আমাৰ মোমাই ইয়াতে বালা চালি আছে আৰু মামী মছলা মাৰি আছে। আপোনালোকে দেখছিনে আগতে মহিলাই মিস্ত্ৰী কাম কৰা? মই কিন্তু প্ৰথম দেখিছোঁ গাইছ। দে ইয়াৰ বালা চালি আছো হয়, মিস্ত্ৰী বহি থকা হয়, মিস্ত্ৰী বহি আছে হয়, বালা চালি আছো। মিস্ত্রিক মশলা লাগাইছি তাড়াতাড়ি। এতিয়া মিস্ত্রি কাম কৰি আছে। যোগালীটো মজা আছে দক গাইছ। এনা যোগালী যদি এটা মিস্ত্রিৰ লগত কৰাকৈ দিলে আমাৰ মামা হাতৰ কাম কৰি আছে। জগালি কিন্তু মজা আছে আজি। পাকঘৰ বনাই আছে। ক্লিপটো চালেনে? চাই নিশ্চয় ভাল পালে যি লাইক এটা নিশ্চয় কৰি দিব। মই জানো আপোনালোকে কৰিব। আৰু গাইছ, মই এতিয়া ক'ত আছোঁ জানে? মই আহিছিলোঁ গাইছ আমাৰ পুখুৰীত। মানে পুখুৰীত বহুত বস্তু দিছোঁ, তাতে ছাগাল হ'লকে না গাইছ, সেইকাৰণে চাব আহিছিলোঁ। মই দেখি আছোঁ কি বস্তু আছে পুখুৰীত আমাৰ। গাইছ ৰঙালাও কিন্তু লগা নাই গাইছ, দেখব ইয়াৰ উশাত মাৰিব লগা হৈছে গাইছ। উশাত মাৰিম ৰ'ব। এয়া ভেন্দিৰ গাছ, এয়া ভেন্দি বহুত গাছ আছে গাইছ। এলা দেখছি না, এলা ৰঙালাও ৰুইছোঁ এতিয়া নতুনকৈ, দেউতাই ৰুইছে আমাৰ। গোবৰ চোবৰ দিছোঁ। এইবিলাক কাৰিকেল গাইছ, কাৰিকেল গাইছ। এই চাওক কাৰিকেল লাগছি। এই এটা সৰু চাই লাগি আছে গাইছ, আৰু এটা ডাঙৰ, এইটো নিব পৰা হৈছে গাইছ। লৈ যাওঁ নি এনেও দে। ইফালেও লাগছি গাইছ। এয়া চাওক, ৰঙালাও কাৰিকেল গাইছ। এয়া ফুলি আছে এয়া ৰঙালাও গাইছ। আৰু এই সিপিনে আছে গাইছ, এইটো আমাৰ পুখুৰী। আৰু ইয়াতে কিবা কিবি দিব লাগিব গাইছ। ইয়াতে খেতি কৰিব লাগিব, দেউতাই কৰিব আৰু লাহে হাল মাৰিব লাগিব গাইছ। ইয়াতে হাল মাৰিলে মাটিখিনি ঠিক হ'ব। ছাগাল ফুলকে না গাইছ, সেইকাৰণে চাব আহিলোঁ অলপ। নহ'লে খেতি উৎপাত কৰি দিব। কি ধুনীয়া নাজাৰা চাব নেকি গাইছ? ধুনীয়া। ৰ'ব, এটা বস্তু দেখাই আছোঁ মই ইয়াৰ পৰা দেখালি গাইছ। ধুনীয়া এটা পৰিৱেশ চাওক, কি মজা। আপোনালোকৰ খেতি কৰে নেকি? যদি খেতি কৰে কমেণ্ট কৰি নিশ্চয় জনাব, কাৰণ আমি খেতি কৰিয়ে খাই আছোঁ। দক এই আগত দেখি আছোঁ ৰ'ব, আৰু বহুত কিবা কিবি আছে ইয়াতে। আমাৰ দেউতাৰ খেতি মই নাজানো কিন্তু গাইছ, মেলা কৰিব নাই। ৰ'ব দেখি আছোঁ, এই ইয়াতে আগত আছে। ভিডিঅ' বনাওঁতে মোবাইল যে খালত পৰিলে হয় গাইছ। দিয়াৰ পুখুৰী গাইছ। মোবাইলটো ইত্যা পৰিলে হয় গাইছ। চাব নেকি? ৰ'ব 1 ছেকেণ্ড। ওই দি পাৰ হৈ লওঁ ৰ'ব। এলা মৰি দিছি গাইছ। ছাগাল উঠি না, এলা জলকীয়া লাগি আছে চাওক। সেই হিয়াৰ বাহিৰ সৰু হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ যুত বাসনা। প্ৰেমৰ যুত বাসনা।
গাইছ আমাৰ ভাষাত ক'ব গ'লে জ্বালা দেখিছেনে কিমান জ্বালা জ্বালাই জ্বালা ডগৰি এইটো ৰঙালাও গাছ গাছ এলা জিকা দিছি দেউতাই ৰুৱালা চব এলা জিকাৰ গাছ সাৰ মাৰিব লগা হৈছে কিন্তু আমি সাৰ নামৰো গাছ আমাৰ এটা লোকেল উঠা থাৰ এইটো কি জ্বালা বে অ' তো গাছ ক'ত দে এৰা জ্বালা এইটো ক'ত দে এৰা জ্বালা এই দিয়ক এই ক'ত দে এৰা দেখছি না ক'ত দে এৰা জ্বালা গাছ এই ক'ত দে এৰা ক'ত দে এৰা লাগছি গাছ দুই এটা লাগি আছে লাগিলে কষ্ট কৰিলে গাছ ফলটো পালে ভাল লাগে দেখোন কিছুমানে গাছ কমেণ্ট কৰিব এতিয়া বোলে কি খেতিৰ ভিডিঅ' দেখিছা লকডাউন কৰি চাওক খেতি তাৰপিছত গম পোৱা যায় কষ্ট কিমান গাছ দে আৰ বহুত ডাঙৰ গাছ পুখুৰীটো আপোনালোকে চাবা বহুত ডাঙৰ পুখুৰী দুটামান জ্বালা লৈ যাওঁ নেকি গাছ খাব পৰা যাব গাইছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আজি জালাৰ পৰাই ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ গাইছ অহা ভিডিঅ'টো নলবাৰী পাগলা দিয়া ৰিজৰ্টৰ পৰা আহি আছে পুৱা পাগলা দিয়া ছাবস্ক্ৰাইব কৰি দিয়ক গাইছ অহা ভিডিঅ'টো পাই যাব পাগলা দিয়া অনুভৱী তোমাৰ জোনাকী সন্ধিয়াৰ সেমেকাই উজাগৰি নিশা তোমাৰ